কোনোবাই উঠিলে লৰ মাৰে উত্তৰটো হল বন্ধু বান্ধৱীসকল চাইকেল এৰি দিলে মৰে বান্ধিলে আকাশত উৰে উত্তৰটো হল চিলা যদি বুজি পোৱা নাই বন্ধু বান্ধৱীসকল তেতিয়াহ'লে প্ৰশ্নটো অকণমান পজ কৰিছে চুই চালো কোমল পালো আৱৰণ গুচাই সুমুৱাই দিলো উত্তৰটো হল কল বন্ধু বান্ধৱীসকল আপোনালোকে দেখি থকা ফটোখনত মানুহ এজনে এনেকুৱা এটা ৰুমত ফাঁচি লগাই মৰিছে যিটো ৰুমত নেকি টেবুল বা চেয়াৰ কোনো ধৰণৰ বস্তু নাই আৰু মানুহজনৰ মাটিৰ পৰা ভৰিলৈকে দূৰত্ব 3 ফুট আৰু মানুহজনৰ পৰা ৱালখনৰ দূৰত্ব 15 ফুট তো এই অৱস্থাত মানুহজন কেনেকৈ ফাঁচি লগাই মৰিলে আপোনালোকক ভাবিবৰ কাৰণে 10 ছেকেণ্ডৰ সময় দিয়া হ'ব আৰু যদি কোনোবাই পাৰে মোক উত্তৰটো কমেণ্টত জনালেই হ'ল আশা কৰোঁ আপোনালোকে উত্তৰটো পাৰিছে বন্ধু বান্ধৱীসকল আপোনালোকে মানুহজনৰ ভৰিৰ তলত লক্ষ্য কৰিলে দেখা পাব যে কিছুমান খেৰ পৰি আছে আৰু মানুহজনে খেৰৰ চাক এটা তলত থৈ ফাঁচি লগাই মৰিছিল আৰু কিছু সময় পাছত ভেড়া ছাগলীকেইটাই খেৰৰ চাকৰ পৰা খেৰ খাই শেষ কৰি দিছিল তো উত্তৰ এইটোৱে তেতিয়াহ'লে বলক বন্ধুসকল আমাৰ পঞ্চম প্ৰশ্নলৈ যাওঁ আপোনালোকে দেখি থকা ফটোখনত সৰু ল'ৰাটোৰ আচল দেউতাক কোনটো আপোনালোকক ভাবিবৰ কাৰণে 10 ছেকেণ্ডৰ সময় দিয়া হ'ল শুদ্ধ উত্তৰ হ'ল এই নম্বৰজন এই নম্বৰজনলৈ আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে এই নম্বৰজনে হাতত কিতাপ লৈ থাকিলেও গুৰুত্ব সৰু ল'ৰাটোৰ ফালে আছে তো বি নম্বৰজনেতো মোবাইলে টিপি আছে তো শুদ্ধ উত্তৰটো হ'ব এই নম্বৰজন তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব